हेलो गाइस, आशा करो সকলোৱে ভালে আছে। মোৰ ভিডিও বনোৱা মনে না যায়, ভিউজ চিউজ নাই। এতিয়া এটা বনাও চাওক। তাৰ মানে মামাই কৈছে আৰু 50 বছৰ জুবিন দাৰ নিচিনা শিল্পী নাপাও। মামাৰ কথাটো শুনি লওক, তাৰ পিছত মই ইবা কৈ আছো। আৰু জুবিনৰ দৰে আৰু এটা সম্পদ অহা 50 বছৰ অসমে নাপায়। Another 50 years জুবিন গাৰ্গ নোলাব। ভূপেন হাজৰিকাৰ পিছত জুবিনৰ পিছত আৰু এজন নোলাব, যাক আমি গণশিল্পী বুলি কওঁ। মানুহৰ মাজত থাকি বম্বেত গান গোৱা বহুত মানুহ ওলাব পাৰে, কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন শিল্পী অসমে নেক্সট 50 ইয়াৰ্ছত নাপায়। এণ্ড হি তো শুনিলে মামাৰ কথাটো, কিন্তু সঁচাই জুবিন দাৰ নিচিনা আমি 50 বছৰ আৰু নাপাওঁ। ভূপেন হাজৰিকাৰ পিছত জুবিন দাৰ পিছত আৰু এজন শিল্পী ওলাব, সেইটোক কোৱা হয় গণশিল্পী। আৰু আমি নাপাম। জুবিন দা য'তে থাকক অমৰ হৈ থাকক, আৰু আমাৰ জুবিন দা চব দিনা ইয়াতে থাকিব, বুকুত, আমাৰ বুকুত। জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰিম। আৰু জুবিন দাৰ কিছুমান এটা ভিডিঅ' প্লে কৰি দি আছোঁ, শুনক। জুবিন দাই জমনি ভিডিঅ' কি কয় শুনক। এতিয়া ঘৰত কোন কোন আছে? আমার দামরি নাই, দামরা 7টা আছে, 3টা দামরা দামরা 7টা বাকি সব পড়া না। সেলফি লে 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 সেলফি থরা লে ট্যাক্সি গাড়ি লয় জাম শিলঙত আয়ো দেহি তোকে মই ভাল পাইছিলো মই। তো এইটো ভিডিঅ' চালে জুবিন দা আৰু এটা ভিডিঅ' আছে। জুবিন দাই তাৰমানে ক'লে আৰু পৰীক্ষা দি থকাৰে পেপাৰখন ফালি দিলে। তাৰপিছত চব স্কুলতে, গোটাই কলেজখনতে হুলস্থুল। এজন ল'ৰা পেপাৰ ফালি সি প্ৰিন্সিপালৰ ওচৰত। তাত প্ৰিন্সিপাল ছাৰে কয়, তই পেপাৰখন কিয় ফালিলি? জুবিন দাই ক'লে, মই মিউজিক কৰি খাম। এনেকৈ কৈ ওলাই আহিলে পেপাৰ ফালি। তাৰপিছত আমাৰ জুবিন দা পুৰা বলিউড হিলাই দিলে গান গাই। আৰু সকলোকে নমস্কাৰ। জুবিন দাৰ বাৰ্থডে 18 নৱেম্বৰ। জুবিন দাই পলাম বুলি গৈছিল, এইবাৰ বাৰ্থডেত সঁচাকৈ পলাই গুচি গ'ল আমাক এৰি। জুবিন দাই বৰ হৈ যায়, 32টামান কেকে কাটিব লাগে, এতিয়া গুচি গ'ল আমাক এৰি। আৰু সকলোৱে জুবিন দাৰ বাৰ্থডেটো আমি এইবাৰ অলপ ডাঙৰকৈ পাতিম। সেনেকা ডাঙৰকৈ পাতিম মানে এইবাৰ জুবিন দাৰ বাৰ্থডেটো সকলোৱে ঘৰত এটা কেক আনিব, আনি কিনে জুবিন দাৰ নামত খুৱাব সকলোক, দুখীয়াবোৰক মাতি কেনে। এইখিনিয়ে ক'লোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। নমস্কাৰ, আজিৰ কাৰণে।